हेलो ভিউৱাৰ্ছ সকলোকে স্বাগতম জনাইছো মোৰ প্ৰিয় আসাম চেনেলত। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা এপছ শেয়াৰ কৰিম যিটো এপছ আপোনালোকৰ মোবাইলত ইনষ্টল থাকিলে সকলোৱে আচৰিত হৈ যাব, কিয়নো এইটো এপছ আপোনালোকৰ মোবাইলত ইনষ্টল দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলটো এটা গ্লাছৰ দৰে হৈ পৰিব। যেনেদৰে আপোনালোকে বহুতো এডভাৰটাইজত এনেকুৱা কিছু মোবাইল দেখা পায় যিবিলাক মোবাইলৰ ইফালে চালে সিফাল দেখা যায়। তদ্ৰুপ এই এপছটো আপোনালোকৰ মোবাইলত ইনষ্টল দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলটো গ্লাছৰ দৰে হৈ পৰিব। গতিকে এই এপছটোৰ বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা টেকন'লজি ৰিলেটেড ভিডিঅ' সকলোতকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এই এপছটোৱে কেনেকৈ কাম কৰে আৰু ইয়াৰ সেটিং কেনেকৈ মিলাব লাগিব ইয়াৰ বিষয়ে জনাই লওঁ, আৰু তাৰ পিছত এই এপছটো ক'ৰ পৰা আৰু কেনেকৈ ডাউনলোড কৰিব ইয়াৰ বিষয়ে জনাম। এপছটো ওপেন কৰাৰ পিছত ইয়াত ষ্টাৰ্ট লিখা আহিব, আপোনালোকে ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কিছুমান এলাও আহিব, এইকেইটা আপোনালোকৰ এলাওকেইটা কৰি দিব লাগিব। এলাও কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াত আপোনালোকৰ যিটো মোবাইলৰ কেমেৰা আছে সেই কেমেৰাটো অন হৈ যাব, আৰু কেমেৰাটো অন হৈ ইয়াত লাইভ কেমেৰা চলি থাকিব। আৰু তলত এপ্লাই দেখা পাইছে, ইয়াত আপোনালোকে যে লক স্ক্ৰীন বা ডেস্কটপ স্ক্ৰীন যিকোনো দুয়োটাত আপোনালোকে সেট কৰিব পাৰিব। এইটো সেট কৰাৰ পিছত আপোনালোকে বেগ আহি এইটো এক্সিট কৰি দিব। এক্সিট কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব আপোনালোকৰ মোবাইলত পিছফালে কেমেৰাটো অন হৈ গৈছে আৰু আপোনালোকৰ মোবাইলটো এটা গ্লাছৰ দৰে হৈ পৰিছে, কিয়নো ইয়াত আপোনালোকে লাইভ বস্তু চাব পাৰিব। অৰ্থাৎ আপোনালোকৰ পিছফালে মোবাইলৰ কি হৈ আছে বা আপোনালোকৰ হাতত ধৰি মোবাইলটো টিপি আছে এনেকৈ কিন্তু আপোনালোকে লাইভ ৱালপেপাৰ দেখুৱাই বা লাইভ হিচাপে আপোনালোকে চাই মোবাইলটো চলাব পাৰিব। এই এপছটো ডাউনলোড কৰিবলৈ আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰত গুচি যাব। প্লে ষ্ট'ৰত গুচি গৈ চাৰ্চ বক্সত লিখিব ট্ৰান্সপেৰেণ্ট স্ক্ৰীন চিমুলেটেড। এই বুলি চাৰ্চ কৰিলে আপোনালোকৰ এই এপছটো একেবাৰে প্ৰথমত আহি যাব। এই এপছটো আপোনালোকে ইয়াৰ পৰা ইনষ্টল কৰি ল'ব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব, আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী অৰ্থাৎ ফেচবুক আৰু হোৱাটছআপলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, সকলোকে ধন্যবাদ।